খবৰ মই ৰিচামান আপোনালোকৰ লগত আকৌ এবাৰ আজি আমি যাব ওলাইছোঁ যোৰহাট চৰাইবাহী পুংকুৰ আপোনালোকে হালধি ফাংচন দেখিছিলে সেই হালধি ফাংচনৰ আজি সেইখন বিয়াৰে আজি আমি পিংকুৰ ছোৱালী আনিব যাম তো আমি যাম যোৰহাট চৰাইবাহী আৰু আমাৰ দৰা গাড়ী আহি আছে কানুবাৰীৰ পৰা মই আছোঁ তিয়কৰ ৰজাবাৰী সোণাৰী আৰু বগলী পথাৰৰ পৰা গাড়ী আহিব আৰু গেলেকীৰ পৰা চব আমি লগ হ'ম জাজিত আৰু ইয়াত চব সাজু হৈ গ'ল অলৰেডি আৰু আপোনালোকক দেখাই আছোঁ আমাৰ জাৰ্ণি আৰু কি ধৰণে আমাৰ নিয়ম নীতি নিয়ম সকলোবোৰ আজি ভিডিঅ'ত আপোনালোকে দেখি পাব তো চাই আহক লেটছ ষ্টাৰ্ট আমাৰ বাছ আহি ৰেডি হৈ গ'ল আৰু মানুহবিলাকো লাহে লাহে উঠি আছে তো ফাইনেলি আমি গাড়ীত উঠিলোঁ আৰু বাকী গাড়ীখিনি গৈ আছে আমি এতিয়া পিছে পিছে গৈ আছোঁ আহি পালোঁ এতিয়া নাজিৰা আৰু নাজিৰাৰ পৰা দৰা ওলাই আহিছে নামাজ পঢ়ি আৰু ইয়াৰ পৰা আকৌ ওলাই গৈ আমি জাজিত অকণমান দেৰি ৰখিব লাগিব আহি পালোঁ এতিয়া আমি জাজি আৰু ইয়াৰ পৰা শ্বুটিং হৈ গৈ আছে আগফালে এইফালে শ্বুটিঙৰ গাড়ী আমাৰ ওপৰত ড্ৰোন উৰি আছে আৰু আমি লাহে লাহে গৈ আছোঁ আৰু পিছফালে আছে আমাৰ বাকী গাড়ীখিনি পালোহি ফাইনেলি আমি কইনাৰ ঘৰ আৰু কইনাৰ ঘৰৰ মানুহ আদৰিবলৈ আমাক ৰখি আছে আগফালে আহি পাই দৰাক আদৰিবলৈ কইনাৰ ঘৰৰ মানুহ লাইন লাগি আছে আৰু এতিয়া প্ৰথমতে এই ভণ্টিগৰাকীয়ে দৰাক গামোচা পিন্ধাব তাৰ পাছৰ কাৰ্যসূচী কি চলি আছে চাওঁ আহক ইয়াতে আছে কইনাৰ গহনা আৰু কইনাৰ ড্ৰেছ আৰু যিমান আলহী আহিছে তেওঁলোকক ধুনীয়াকৈ দেখুৱাই দিছে ফাইনেলি আমাৰ ঘৰৰ ল'ৰাকেইটা আহিলে দেই ডাঙৰীয়াসকল বহুত কষ্ট কৰি আহিছে কোনো বিয়াৰ এই মুহূৰ্তটো মোক আটাইতকৈ মই ভাল পাওঁ য'ত কেক কাটে আৰু কুৱেশ্যন সোধা হয় হাঁহি ধেমালি দৰা ঘৰৰ মানুহ আৰু কইনা ঘৰৰ মানুহ হাঁহি ধেমালি ল'ৰা ছোৱালীখিনিয়ে কৰে বিৰাট ভাল লাগে চাওঁ আহকচোন কেনেকৈ কি ইয়াত অকণমান হাঁহি ধেমালিৰ মাজত এই সময়খিনি কেনেকৈ চাওঁ আহক আমাৰ চবে চালে ন ভাল লাগিছে ধুনীয়া চবে চালে চালো 1 মিনিট যোৱা চলি অকণমান এইফালে যোৱা চলি যোৱা অকণমান চলি যোৱা এইফালে এতিয়া চবে মনে থাকিব লাগে দেই চিঞৰ নকৰিবা কি কথা পাতা তাৰপাছত মই কুৱেশ্যন ডাইৰেক্ট ষ্টাৰ্ট কৰি দিওঁ ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যন আমি এক্সামৰ কাৰণে কেতিয়া আহিলো আমিতো আমি আমাৰ টেকাৰ নিকাহৰ কাৰণে আহিছোঁ আমি কোনো ৰজাই এক্সাম নলয় ৰজাৰ আগত ধেমালি কৰা মুড থাকিব লাগিব না মন আছে নে তোৰ মন আছে আমাৰ ঘৰৰ মানুহ এতিয়া আমাৰ ঘৰৰ মানুহ কইনাই অফিচিয়েলি ইজাজত দিলে যে তেওঁ আজিৰ পৰা এওঁৰ ৱাইফ অভিয়াছলি আমাৰ হৈ গ'ল আমি চবে আলহামদুলিল্লাহ ক'লো আশা কৰিছে নাৰ্ভাছ কৰিছে একো নাই আমি ধেমালি কৰিছোঁ প্ৰথম কুৱেশ্যন আমাৰ কাজিনছখিনিয়ে আমৰিন বাই কি বুলি মাতে এটা নিক নেম আছে কাজিনছখিনিৰ মাজত কেনেকুৱা কি নাম চলে আমি কেনেকৈ তাহিৰ কাকাক চিনি পাই চাগে তাহিৰ জিলু জেঠাই একমাত্ৰ ল'ৰা
সৰুতে আমৰিন বাই কি বুলি মাতিছিলে লগত নাছিলে তেতিয়া লগত নাছিলে সেইটো বাদ দিয়া ঠিক আছে তাৰপিছত যেতিয়া আপুনি প্ৰথম আমৰিন বাইক লগ কৰিছিলে বা আমৰিন বাই আপোনাক প্ৰথম লগ কৰিছিলে আমৰিন বাই সেইদিনাখন কি কালাৰৰ কাপোৰ পিন্ধিছিলে বগা পিন্ধি আহিছিলে মই দেখিছিলো বগা কাপোৰ পিন্ধি অহা নহ'ব সেইটো প্ৰুফ আছে কাগজৰ প্ৰুফ আছে কাগজৰ প্ৰুফ কি আছে এক মিনিট কি আছে এইবোৰ পাতি ধেমালিবোৰ টাইমটো গৈ আছে আজি আপুনি ঘৰত এটা বহুত ইম্পৰ্টেণ্ট বস্তু এটা থৈ আহিলে সেইটো কি থেংক ইউ এইটো কি ক'ব লাগে পটাপট কৰা এইটো কি ক'ব লাগে কি কৰিব লাগে কথাটো কি তেওঁলোকক কৈ দিয়া ইয়াৰ পৰা আপুনি এটা চুৰিটো ক'ত চুৰিটো এতিয়া আৰম্ভ কৰিছে দৰা কইনা খোৱা বোৱা আৰু দৰাৰো মিচিং হাঁহি অলপ ওলাই আহিছে আৰু খোৱা বোৱা হোৱাৰ পাছত এতিয়া চিনাকি পৰ্ব আৰু ইয়াৰ পাছতে কইনা বিদায় দিব আৰু কইনাক লৈ গৈ আমি কানুবাৰী পামগৈ আহি গ'লে সেই সময় যি সময়ত বিদায় আৰু এইটো মুহূৰ্তত সকলোতকৈ দুখ লগা মুহূৰ্ত কইনাৰ ঘৰৰ বাবে আৰু কইনাক ককায়েকে দাঙি ধুনীয়াকৈ গাড়ীত বহুৱাই দিব এতিয়া মানুহ আহি যায় দূৰলৈ যাম বা এফালে দুখৰ সময়তো কোনোবা এফালে সুখৰ সময় এই সুখ দুখৰ মাজতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু গৈ থাকোঁ বাই বাই টেক কেয়াৰ